নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যেহেতু আপোনালোকে থাম্বনেল দেখি গমেই পাইছে যে আজি ভিডিওটো কেনেকুৱা হ'ব পাৰে তেনেহ'লে বলক ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰোঁ যেহেতু আমি সকলোৱে জানো যে bhringraj আমাৰ চুলিৰ বাবে কিমান বেছি উপকাৰী চুলি বিভিন্ন ধৰণৰ সমস্যাৰ বাবে bhringrajৰ তেল হওক বা bhringrajৰ পাউডাৰৰ পেষ্ট হওক সেইবোৰ ব্যৱহাৰ কৰিলে আমি চুলিৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা উপশম পাওঁ সেইকাৰণে বলকচোন আজি bhringrajৰ ডালেৰে মই কি কৰোঁ আৰু এই জোপা কিহৰ গছ আপোনালোকে চিনি পাইছেনে যিসকলে bhringrajৰ গছ বা bhringrajৰ পুলি আগতে দেখিছে তেওঁলোকে হয়তো নিশ্চয় চিনি পাব এই জোপা হৈছে bhringraj গছৰ পুলি এতিয়াও সৰু হৈ আছে ডাঙৰ হ'বলৈ কিছুদিন বাকি আছে আৰু এই জোপাই ডাঙৰ হৈ গ'লে আমি ইয়াৰ পৰা বিভিন্ন ধৰণৰ ঔষধ বুলি ক'ব পাৰি বিভিন্ন ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰিম সেইটো ঔষধ ক'ত লগাও আমি চুলিত হয় bhringrajৰ গছ আমাৰ চুলিৰ কাৰণে খুব বেছি উপকাৰী আমাৰ চুলিখিনি poka হওক নাইবা চুলি ফাটিলে নাইবা চুলি বিভিন্ন ধৰণৰ ৰোগৰ বাবে bhringrajৰ গছ বহুত বেছি উপকাৰী তেনেহ'লে আজি বলকচোন মই bhringrajৰ গছৰ আৰু নিমৰ পাতৰ পৰা কেনেদৰে তেলটো প্ৰস্তুত কৰোঁ চাই লওক এয়া হৈছে bhringraj আৰু নিমৰ পাত যেহেতু bhringrajৰ ডাল কেইডাল মই যোৱাকালি তুলি ধৰিছিলোঁ সেইকাৰণে আজি অকণমান মৰহি যোৱাৰ দৰে হৈছে কিন্তু হ'লেও একো নহয় মৰহি যোৱা ডালকেইটাও আমি কামত লগাব পাৰিম আৰু লগতে মই কেইটামান নিমৰ পাত লৈছোঁ যেহেতু নিমৰ পাত আমাৰ চুলি আৰু ছালৰ বাবে খুবেই বেছি উপকাৰী সেইটো আৰু আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আপোনালোকে জানেই আৰু এতিয়া এই গোটেইখিনি মই এটা পাত্ৰত সৰু সৰু কৰি কাটি পেলাই এইখিনি এই গোটেইখিনি বইল কৰি ল'ম আৰু এইখিনি মোৰ কাটি হৈ গ'ল এতিয়া এইখিনি এটা পাত্ৰত মই কিছু পৰিমাণৰ পানী দি পেলাই এইখিনি বইল কৰি ল'ম আৰু এয়া চাওক উতলাই লোৱাৰ পিছত কিমান ধুনীয়া এটা ৰং ফুটি উঠিছে আপোনালোকে ঘৰত যদি ট্ৰাই কৰি চায় তেনেহ'লে বহুত বেছি পৰিমাণৰ পানী নিদিব আপোনালোকে যিমানখিনি পৰিমাণৰ bhringraj বা নিম বা আন কিবা দিয়ে সিমানখিনি পৰিমাণৰে পানী দিব যিহেতু মোৰ বইল কৰি হ'ল সেইকাৰণে এটা পাত্ৰত এই গোটেইখিনি চেকি পেলাই মই উলিয়াই লৈছোঁ এতিয়া মই চুলিত ব্যৱহাৰ কৰিবৰ বাবে নাৰিকল তেল লৈছোঁ আপোনালোকে যদি বেলেগ তেল ব্যৱহাৰ কৰে তেনেহ'লে বেলেগ তেল ল'ব পাৰে আৰু সেই তেলটো কিছু পৰিমাণে এটা পাত্ৰত গৰম কৰাৰ পিছত তাতে মই অলপ আগতে সিজাই থৈ দিয়া নিম আৰু bhringrajৰ ৰসখিনি ইয়াতে ঢালি দি দিম এতিয়া কিছু সময়লৈ মই এইখিনি এনেকৈ পকাই থাকিব লাগিব যেতিয়ালৈ ইয়াৰ ভিতৰত থকা পানীখিনি খৰ নাযায় আৰু লাহে লাহে আপোনালোকে দেখিব ইয়াৰ ৰংটোও সলনি হ'ব দেখিছেনে বাৰু লাহে লাহে ইয়াৰ ৰংটো কেনেদৰে ক'লা হৈ আহিব ধৰিছে এতিয়া এইখিনি প্ৰায় হৈ গৈছে আৰু মোৰ তেল এতিয়া প্ৰস্তুত হ'ল কিন্তু যিহেতু মই প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিছোঁ সেইকাৰণে মই খুব কম পৰিমাণৰ কৰিছোঁ এবাৰ লগাই চাওঁ যদি ভাল পাওঁ ইয়াৰ ফলাফল যদি ভাল হয় তেনেহ'লে ইয়াৰ পিছত মই আৰু বেছি পৰিমাণৰ তৈয়াৰ কৰি তাৰপিছত লগাম যিহেতু এবাৰ প্ৰথম লগাম কেনেকুৱা হয় নাজানো সেইকাৰণে কম পৰিমাণৰ লৈছোঁ লগাই চাওঁ আৰু লগোৱাৰ পিছত কেনেকুৱা হয় আপোনালোকক নিশ্চয় জনাম আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব ধন্যবাদ